প্ৰিয় বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেললৈ পুনৰবাৰ স্বাগতম জনাই আজি মহাভাৰতৰ বিশেষ 9টা সূত্ৰৰ বিষয়ে এটা ভিডিঅ' বনাই লৈ আহিছোঁ। এইকেইটা সূত্ৰ আপোনালোকে জনাৰ পিছত জীৱনত আগবাঢ়ি যোৱাত বহুখিনি সফলতা লাভ কৰিব আৰু সন্তানক ভাল পথেৰে আগবঢ়াই নিব পাৰিব। আহকচোন এইকেইটা সূত্ৰনো কি কি এবাৰ জানি লওঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। মহাভাৰতখন পঢ়িবলৈ সময় নাটনি হ'লেও ইয়াৰ পৰা যদি আমি 9টা সূত্ৰ বুজি লওঁ তেন্তে আমাৰ জীৱন যাপন কৰাত সহজ হৈ পৰিব। প্ৰথম সূত্ৰটো হ'ল, ভুল মাৰ্গেৰে চলিবলৈ ধৰা সন্তানক যদি সময় থাকোঁতেই আপুনি নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা নকৰে তেন্তে আপুনি পিছত সম্পূৰ্ণ অসহায় হৈ পৰিব, যেনে কৌৰৱৰ দৰে। দ্বিতীয় সূত্ৰটো হ'ল, আপুনি লাগিলে যিমানেই পৰাক্ৰমী কিংবা বলৱান নহওক কিয়, কিন্তু আপুনি যদি অধৰ্মৰ পক্ষত আছে তেন্তে আপোনাৰ শক্তি, আপোনাৰ বিদ্যা, শিক্ষা, বৰদান, অস্ত্ৰ শস্ত্ৰ সকলো নিষ্ফল হৈ পৰিব, যেনে কৰ্ণ। তৃতীয় সূত্ৰটো হ'ল, সন্তানক ইমান উচ্চাকাংক্ষী তথা মহাত্বাকাংক্ষীও কৰি নুতুলিব যিয়ে নেকি নিজৰে বিদ্যাৰ অপপ্ৰয়োগ কৰি নিজৰ বিনাশ কৰাৰ লগতে সৰ্বনাশ মাতি আনিব পাৰে, যেনে অশ্বত্থামা। চতুৰ্থ সূত্ৰটো হ'ল, কেতিয়াও কাৰোবাক নিজৰ মুখেৰে এনে প্ৰতিশ্ৰুতি নিদিব যিয়ে নেকি আপোনাক অধৰ্মী বিধৰ্মীৰ সন্মুখত মূৰ দোৱাই আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাব, যেনে পিতামহ ভীষ্ম। পঞ্চম সূত্ৰটো হ'ল, সম্পত্তি, শক্তি, অৰ্থ বা ক্ষমতাৰ অপপ্ৰয়োগৰ পৰিণাম আৰু দুৰাচাৰী শেষ পৰিণতি বিনাশ হোৱাটো নিশ্চিত, যেনে দুৰ্যোধন। ষষ্ঠ সূত্ৰটো হ'ল, লোভ, মোহ, অজ্ঞানতা, মদিৰ আৰু অন্ধৰ হাতৰ ক্ষমতায়ো বিনাশৰ দিশে লৈ যায়, যেনে ধৃতৰাষ্ট্ৰ। সপ্তম সূত্ৰটো হ'ল, যদি আপোনাৰ বিদ্যা আৰু বিবেকক সৎব্যৱহাৰ কৰে তেন্তে বিজয় নিশ্চিত, যেনে অৰ্জুন। অষ্টম সূত্ৰটো হ'ল, প্ৰত্যেকটো কাৰ্যতে ছল কপটতা কিংবা ঠগ প্ৰবঞ্চনাৰে আপুনি সফলতা লাভ কৰিব নোৱাৰে, যেনে শকুনি। নৱম তথা শেষ সূত্ৰটো হ'ল, যদি আপুনি নীতি, ধৰ্ম, কৰ্ম সততাৰে পালন কৰে তেন্তে বিশ্বব্ৰহ্মাণ্ডৰ কোনো শক্তিয়ে আপোনাক পৰাজিত কৰিব নোৱাৰে, যেনে যুধিষ্ঠিৰ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মহাভাৰতৰ এই 9টা সূত্ৰৰ বিষয়ে জানি আপোনালোকক কেনেকুৱা লাগিলে কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।